আৰে ভাই ক'ত যোৱা ডেছক্ৰিপশ্যনত যোৱা মই জানো তোমালোক বহুত হাৰামি বুলি সেইকাৰণে মই ডেছক্ৰিপশ্যন লিংকেই নিদিলোঁ ঠিক আছে অলপ ৰখি যোৱা না ভিডিঅ'টো পূৰা চোৱা মই ক'ম ন ক'ত লিংক আছে তো নমস্কাৰ বন্ধুসকল আজি মই আপোনাক ক'ম যিটো একদম মষ্ট পপুলাৰ বুলি ক'ব পাৰি এতিয়া যিটো টেক্স মানে এইবিলাক চলি আছে তো সেই টাইমত এইবিলাক দি দিম টেনশ্যন হ'ব নাই বহুতে মোক কমেণ্ট কৰি খুজি আছিলে দে না দি দিওঁ আপোনালোক আমি ভিডিঅ' সেইখনকে চাব প্ৰথম আপোনালোকে টেম্পলেটটো ডাউনলোড কৰাৰ পিছত পাৰ্টি পিছত যাব পাছত গৈ আপুনি গেমলৈ গৈ ভিজিবল কৰি ল'ব তাৰপিছত ইমিডিয়েট যাব ভিজিবল কৰিব তাৰপিছত বেগ যাব আকৌ ইমিডিয়েট যাব আকৌ ভিজিবল কৰিব তাৰপিছত একেবাৰে যিটো ইমিক্স পেজ যি টেক্স চবত টেগবিলাক আছে সেইটো আপোনালোকে টেক্সটো ভিজিবল কৰিলে আপোনালোকে যিবিলাক টেক্সবিলাক ওপৰলৈ থাকি যাব আপোনালোকে টেক্সটো প্ৰথম মই এবাৰ দিছোঁ আপোনালোকে সলাই ল'ব আপোনালোকে টেক্সৰ যিটো টেক্স সেইটো চাইজটো সৰু কৰিব পাৰে ডাঙৰ কৰিব পাৰে মানে ফৰ্মটো চেঞ্জ কৰিব পাৰিব যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কিবা যদি সুধিবলগীয়া আছে সুধিব আৰু মই আপলোড কৰি থাকিম ছাবস্ক্ৰাইব কৰি ৰাখক ধন্যবাদ আজি আৰু কথা এটা টেম্পলেট লিংক কমেণ্টত পিন কৰি থোৱা আছে ডাউনলোড কৰি লোৱা